हेलो बंधुসকল, वेलकाम बैक टू माई यूट्यूब चेनेल किड ब्लग्स। आज আপোনালোকৰ বাবে লৈ আহিছোঁ মই নতুন ভিডিঅ' মানে এইটো হ'ল চিনেমা লগা বাস্তৱ কাহিনী, যিটো মোৰ লগৰ এজনৰ লগত মানে সংঘটিত হৈছে। তো মোক লগৰজনে ফোন কৰি ক'লে, ভাই এনেকুৱা মোৰ লগত এটা মানে কাহিনী হ'ল, তো কাহিনীটো জনাই দিয়ে একবাৰ ইউটিউবত। তো আপোনালোক জনাব চেষ্টা কৰিলোঁ। চিনেমা লগা মানে বাস্তৱ কাহিনী, যিটো কাহিনী মোৰ লগৰ এজনৰ লগত মানে ঘটিছে ঘটনাটো। তো লগৰজনে ক'লে কি যে ভাই ভিডিঅ'টো ইউটিউবত শ্বেয়াৰ কৰি দে। কাহিনীটো হ'ল এনেকুৱা ধৰণৰ যে মোৰ লগৰ এজন মানে আনক সহায় কৰি খুব বেছি ভাল পায় সি গুৱাহাটীত মানে খাদ্য ডেলিভাৰী দিয়া এটা মানে ব্যক্তিগত মানে এটা কোম্পানীৰ নিচিনা আৰু সৰু সেইটোত মানে কাম কৰে। আৰু এদিনাখন সি খাদ্য ডেলিভাৰী দিব গ'ল। তো খাদ্য ডেলিভাৰী দিব যাওঁতে মানে মাজতে কিবা এটা এক্সিডেণ্ট হৈ কিনে আধা ঘণ্টা এটা তাৰ পলম হ'ল। তো খাদ্যখিনি মানে লৈ যাই পাওঁতে আধা ঘণ্টা দেৰি হ'ল। তো যি ঘৰ মানুহ মানে খাদ্য দিব যাব বহুত ধনী মানুহ, গেটতে 3-4টা মান কুকুৰ আছে। আৰু क्या बोला तूने? ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। আৰু মানে ভিতৰত সোমাব নোৱাৰি আৰু গেট আছে লোহাৰে। তো সি আৰু মাতিলে বাহিৰৰ পৰা। তো মালিকজনী ওলাই আহি কেনে একো মানে পোৱাও নাই, ইয়াক 200 লগাই দিছে। আৰু 200টো লগাই দি কৈছে যে মানে টাইমৰ মূল্য বুজি নোপোৱা, খাদ্যখিনি লৈ যা, আমাক নালাগে। তো ই বুজালে যে বাইদেউ একো নহয়, ৰাখি থওক, মোৰ অলপ দেৰি হ'ল। তো তাই কথাত মানে মহিলাজনীয়ে কথা নুশুনিলে আৰু ইয়াক পঠাই দিলে। তাৰপিছত সিও আৰু তাৰ পৰা খাদ্য নিদিয়াকৈ উভতি ঘৰলৈ গুচি আহিলে, মানে ডিউটিলৈ গুচি আহিলে। মানে সেইটো ঘটনা হোৱাৰ 3-4 দিনৰ পিছত আকৌ মানে সি খাদ্য ডেলিভাৰী দিব গৈ আছে। তো ডেলিভাৰী দিব গৈ থাকোঁতে সি মানে ৰাস্তাৰ ওচৰত দেখিলে আৰু মানে এটা সৰু এক্সিডেণ্ট হৈছে, য'ত এক্সিডেণ্টত মানে এজন বয়সস্থ মানুহ ৰাস্তাৰ ওচৰত পৰি আছে। তো সি ভাবিলে মানে সি যিহেতু বেলেগক সহায় কৰি ভাল পায়, তো সি মানে খাদ্য ডেলিভাৰী দিব মানে ৰৈ কেনে আৰু সি মানুহজনক মানে মেডিকেললৈ লৈ গ'ল। মেডিকেলত নিয়াৰ পিছত কিবা কাৰণে ট্ৰিটমেণ্ট কৰিলে। তাৰপিছত ডক্টৰক ক'লে যে মই এনেকুৱা মই মানে অলপ খাদ্য ডেলিভাৰী দিওঁ, তো মোৰ দেৰি হ'ব, মই গৈ থাকোঁ, খুৰাজন ৰাস্তাত পৰি থকাৰ বাবে মই লৈ আহিছোঁ। তো ডাক্তৰীজনে ক'লে যে হ'ব ঠিক আছে, তুমি যোৱাকৈ যাব পাৰিব আৰু। তো এনেকৈ কোৱাত মানে সি গুচি অহা নাই, আহিব আৰু তেতিয়াই মানে বয়সস্থ মানুহজনে মোৰ বন্ধুজনক মাতি কিনে ক'লে যে বোপা অলপ ৰ'বা, মই ঘৰত ফোন কৰোঁ, ঘৰৰ মানুহ আহিছে, তেতিয়া তুমিও যাব পাৰিবা, আমি একেলগে গুচি যাম। তো ই ভাবিলে এনেওতো দেৰি হৈছে, তো আৰু অলপ দেৰি হ'ব, সেইবুলি ই ক'লে হ'ব খুৰা আপুনি ফোন কৰক ঘৰত। তো এনেকৈ ফোন কৰিব দিলে। ইও ৰৈ আছে। তাৰপিছত আধা ঘণ্টামান পিছত চাগে, আধা ঘণ্টা 45 মান পিছত আৰু মানে ইয়াক বয়সস্থ মানুহজনৰ ঘৰৰ মানুহ আহি পাইছে। তো ঘৰৰ মানুহ আহি কেনে মানে আচৰিত হৈছে মানে তেতিয়া বয়সস্থ মানুহজনে মানে বোৱাৰীকক ফোন কৰি মাতিছিলে বয়সস্থ মানুহজনে। তো বোৱাৰীক আহি পালে। তো আহি দেখে যে সেই 3 দিন আগত যিজনী মানে মহিলাই মোৰ বন্ধুজনক চৰাইছিলে, মানে 200 মাৰিছিলে, তো সেইজনী বোৱাৰীৰে মানে শহুৰেক হয়। তো শহুৰেকক ই মেডিকেলত লৈ আহিলে আজি। বোৱাৰীজনী মানে অলপ মানে কি কৰিব আৰু মানে লাজো লাগিছে, অলপ বেয়াও লাগিছে। তো মানে অলপ অনুতপ্ত হৈছে তাই যে সিদিনা মই এনেকুৱা কৰিব নালাগিছিল, আজি সেইজন ল'ৰাই মানে মোৰ দেউতাক মানে মেডিকেলত লৈ আহিছে বা কিবা আৰু তেনেকুৱা, তাই মানে অনুতপ্ত হৈছে অলপ। আৰু তাৰপিছত সেই মহিলাজনীয়ে মোৰ লগৰজনৰ ফালে মানে চাইছে আৰু কৈছে যে ভাইটি সিদিনা মোৰ মানে ভুল হৈ গ'ল, তো মই এনেকুৱা কৰিব নালাগিছিল, মোক মানে ক্ষমা কৰি দিবা আৰু অলপ, মোৰ ভুল হৈ গ'ল সিদিনা। তো ই ক'লে যে মোৰ লগৰজনে ক'লে আৰু যে বাইদেউ একো নাই, ভুল হয়ে বাৰু, কিন্তু সিদিনা মানে আপুনি অলপ মানে জানি ল'ব লাগিছিলে মোৰ দেৰি কিয় হ'ল। তো আজিওতো খাদ্য নিওঁতে দেৰি হ'ব মোৰ, তো সিদিনা মানে এনেকুৱাকৈ মই কাৰোবাক মানে সহায় কৰি আছিলোঁ, তো মোৰ অলপ দেৰি হৈ গ'ল, তো আজি যেনেকৈ দেৰি হৈছে। আৰু মোৰ লগৰজনে মহিলাজনীক ক'লে যে যিকোনো এটা ঘটনাৰ ওপৰত আৰু মানে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ আগত তাৰ মানে আগবাঢ়ি জানি ল'ব লাগে। তো মহিলাজনীয়ে তেতিয়া ক'লে আৰু হয় মোৰ ভুল হৈছিলে সেইদিনা। তো মহিলাজনী মানে অলপ অনুতপ্ত হৈছে আৰু মানে নিজৰ ভুলটো বুজি পাইছে আৰু। তো তাৰপিছত মোক সিদিনাৰ পইচাটো দিলে মোৰ বন্ধুজনক, দি কেনে আৰু চাহ এটা খুৱাই মানে অলপ এনেকৈ পঠাই দিলে বন্ধুজনক। এইটোৱে আছিল মোৰ বন্ধুজনৰ লগত সংঘটিত হোৱা কাহিনী, আপোনালোকক জনালোঁ। ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে যিসকল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।